उन्दै बैसोआव हाबा होनायनि हेंथायै बाक्सा पुलिसा फिन गोख्रों राहा लादों। हाबा होनायाव सोमोन्दो थानाय साबा दायनिगिरिफोरखौ पुलिसा खादों। हौवाब्लाबो हिनजावब्लाबो उन्दै बैसोआव हाबा होनाया समाजनि बेरेखा एबा आयेननि बेरेखा। नाथाय बेखौ मिथिनानैब्लाबो गोबां सुबुंफोरा मावनो सिगाङो। बेबायदिनो बाक्सा सालबारियाव फिन आरोबाव उन्दै बैसोआवनो हाबा होनाय जाथाय जानानै थाङो। लोगो लोगोनो खौरां मोननानै जाथायजों सोमोन्दो थानाय साबा दायनिगिरिफोरखौ सिमलागुरि पुलिसा सिमलागुरि धुपगुरि गामिनिफ्राय खानाय जायो। हमजानाय दायनिगिरिफोरानो जाबाय मोहम्मद आली हौवा गोदान, हाबिजुल इस्लाम हिन्जावसानि बिफा, राजु आली बिमा सुफिया खातुन आरो बिमादै परिदा खातुन। मिथिनाय बादिब्ला 12 बोसोर बैसोनि हिन्जावसाखौ हाबिजुल इस्लामजों थांनाय 2 जानुवारि खालारखालि हाबा होदोंमोन आरो बेखौनो खौरां मोननाय लोगो लोगो पुलिसा गोख्रों राहा लायो। হয়, যোৱা 2 তাৰিখে বাক্সা জিলাৰ অন্তৰ্গত চিমলাগুৰি আৰক্ষী পহিৰা চকীৰ অন্তৰ্গত ধূপগুৰি গাঁৱত যোৱা 2 তাৰিখে এটা বাল্য বিবাহ সংঘটিত হৈছিল আৰু গোপন সূত্ৰ খবৰ পাই চিমলাগুৰি আৰক্ষীয়ে যোৱা ৰাতি এইটো ঘৰত সোমাই দৰা কইনাসহ কাজী লগতে পিতৃ মাতৃক মুঠ 5জন ব্যক্তিক এই বাল্য বিবাহৰ লগত জড়িত থকা 5জন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। চিমলাগুৰি আৰক্ষীয়ে আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো বিগত কেইবা বছৰ ধৰি আমি বাল্য বিবাহৰ বিৰুদ্ধে আমি কাম কৰি আছোঁ। ইয়াৰ আগতেও গোবৰ্ধন আৰক্ষীয়ে কেইবাটাও বাল্য বিবাহৰ লগত জড়িত ব্যক্তিক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছিলে। সেইকাৰণে আমি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ কৰি আমাৰ গোবৰ্ধনা থানাৰ অন্তৰ্গত ইতিমধ্যে যিখিনি বাল্য বিবাহ সংঘটিত হৈছে, এটা বাল্য বিবাহ কিন্তু ছাকচেছ হ'ব পৰা নাই। আৰক্ষী ইমান যে কঠোৰ হৈছে তাৰ কাৰণে ভাল লাগিছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি ৰাইজক আহ্বান জনাইছোঁ, এটাৰ পিছত এটা যে বাল্য বিবাহ সংগঠিত কৰি জেল হাজতলৈ গৈ আছে, তাৰ পিছতো মানুহবিলাকে কিয় সজাগ হোৱা নাই? আচলতে মানুহবিলাক সজাগ হ'ব লাগে। যেতিয়ালৈকে সজাগ নহ'ব তেতিয়ালৈকে এনেকুৱা ধৰণৰ বাল্য বিবাহ সংগঠিত, বিশেষ কৰি কাজিৰ কথা কৈছোঁ। কাজি অলপ পইচাৰ বিনিময়ত কাজিয়ে যে আজি যিটো বাল্য বিবাহ সংগঠিত হৈছে, ছোৱালীজনীৰ 12 বছৰ 1 দিন মাত্ৰ বয়স হৈছে। কাজিয়ে অলপ পইচাৰ বিনিময়ত সেই বাল্য বিবাহটো সংগঠিত কৰিছে আৰু কাজিসহ যি 5জন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। সেইকাৰণে আৰক্ষীক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনতো যাতে আৰক্ষীয়ে ইয়াতকৈ আৰু দ্বিগুণ উদ্যমেৰে যাতে এই বাল্য বিবাহ আৰু অসামাজিক কাম কাজ যিসকল এই অঞ্চলত হৈ আছে তাৰ বাবে যাতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে, তাৰ বাবে আমি আহ্বান জনাইছোঁ। হয়, বৰ্তমান কাজিৰ কাম কৰা নাই, নকৰোঁ। 2 বছৰ ধৰি কাৰোবাৰ বাদ দিছোঁ। মোক এটা মানুহ এই মদ খাই যি কৈছে, সেই মদ খাই কোৱাৰ পাছত মোক ঘৰৰ পৰা লৈছে। বিয়া পতা নাই মই, সেইটো নহয় জানো, পইচা নহয়, পইচা লোৱা নাই। মোহাম্মদ আলী বৰ্তমান 2 বছৰ ধৰি বাদ দিছোঁ। কৈছে মোক মোৰ কথা কৈছে যে মোৰ কথা সি কৈছে, মদ খাই কৈছে, সেই মদ খাই মদ খাই গোটা বেৰাম আছে নহয়, সেইটো মোক ঘৰৰ পৰা ওলাই লৈছে। नोंथाङा सानाय सुनाय बेरामनि जेंनायाव गोग्लैदों नामा? जुदि नोंथाङा सानाय सुनाय दंब्ला जिंगासिनांगौ गैया। चिरां जिल्लानि बेंटल गेट साफागुरियाव दायो एसआइ निउर' थेरापि सेन्टार दंसै। बे थेरापि सेन्टाराव नोंथाङा गोरलैयैनो देहानि सानाय सुनायखौ फाहामथाय लानो हागोन। बे आथिं सानायानो जाग्रोदों, ओमफ्राय जानाया एसे सिगांनिफ्रायनो जाखादों, ओमफ्राय बिदिनो गुबुन गुबुन मुलि जाबाबायदों, ओमफ्राय हामाखै। दिनैनि ट्रिटमेन्टआ नङा, आङो एसे मोजां मोनसिनबाय। जेरै सिं सानाय, आफादावरि सानाय, मोदोम जरा सानाय, आइजोफोरनि जेंना, खर' सानाय बायदि बेरामखौ फाहामनाय जायो। लोगोसेयैनो बे सेन्टाराव थानानै फाहामथाय लानो हानायनिबो सुबिदा खालामदों। नोंथांमोनहा एसआइ निउर' थेरापि सेन्टाराव फाहामथाय लानो गोसो दंब्ला नैबे मबाइल नम्बर 7620160459 नङाब्ला 9476977956 आव थोंजों सुलाद लानो हागोन।